তো গাইজ গুড মৰ্ণিং। আজি যাম মানে কি বৰমা ছাইডত, নলবাৰী বৰমা। আৰু মই এতিয়া ক'ত আছোঁ জানানে? এইটো চাইডে গড়েশ্বৰ বজাৰ, মানে কি এইটো চাইডে যাব পাৰি। আৰু এইটো চাইডে যদি অকণমান যাওঁ, এইটো চাইডে গড়েশ্বৰ কলেজ পায়। আৰু এইটো চাইডেদি গ'লে আমি ৰেল ষ্টেচন পাম। আৰু মই এতিয়া যাম ৰেল গেটৰ তাতেলৈকে, কাৰণ ফ্ৰেণ্ড এজন আহিছে, তো তাৰ লগতে যাম। তো চাব ব্লগটো, ঠিক আছে? তো এতিয়া মই আছোঁ ৰেল পাত্ৰীত, আৰু মই যাই আছোঁ তাতেলৈকে। আৰু মই সঁচাকৈ ক'ব গ'লে মানে কি বৰমা এবাৰমান যাই পাইছোঁ, হয়তো দুবাৰ মানে যাই পাইছোঁ, হ'লেও মানে কি ইমান ভালকৈ চিনি নাপাওঁ। হয়তো 3বাৰমান হ'ব আৰু। তো আজি যাম আৰু জাগা চাম, আৰু মানে এনেকুৱাই আৰু জাগা চাব লাগিব, ঠিক আছে? আৰু গাইজ এয়া চাওক না, কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া ভিউ। আপোনালোকে কেতিয়াবা ইয়ালৈ আহিছে নেকি? আৰু যদি আহিছে কমেণ্ট কৰি নিশ্চয়কৈ জনাব। আৰু এইটো যিটো বৰমা যাম, মানে এইটো এনেই নাযাওঁ বাৰু, আমি জাগাও চাব যাম, আৰু তাৰ লগতে কিবা বেলেগ কামো আছে। তো মানে কামো আছে আৰু জাগাও চোৱা হ'ব, এনেকুৱা। গাইজ আমি আহি এতিয়া কোনটো জেগা পালোঁ? হাইলংবাৰী পালোঁ। আৰু হাইলংবাৰী পালোঁ। আৰু মোৰ লগত আছে এইটো অৰূপ দা। আৰু অৰূপ দাৰ এতিয়া যিটো গাড়ী আছে, গাড়ীটো মানে কি পূৰা অটো হানে পায় আৰু এইটো। আমি এতিয়া ক'ত যাম এতিয়া? টিহুৰ টাউন। ঠিক আছে, আপোনালোকে চাই থাকিলে হ'ল ব্লগটো। তো গাইজ ইয়াৰে জাগা চাওক, অসমৰ জাগা। অসম কেৱল এখন ৰাজ্য নহয়, সঁচাকৈ ই আমাৰ অনুভৱ। সেউজীয়া পাহাৰ, শান্ত নদী, আৰু আমাৰ আন্তৰিকতা সঁচাকৈ অসমক মানে কি বিশেষ কৰি তোলে। তো ইয়াৰ প্ৰকৃতিৰ বুকুত লুকাই থকা সৌন্দৰ্যৰ নাম হ'ল অসম। আহক আজিৰ এই যাত্ৰাত কিছু আমি সৌন্দৰ্য উপভোগ কৰোঁ একেলগে মানে আপুনি আৰু মই একেলগে। আৰু এইটো হ'ল সেইটো জেগা য'ত আমি গৈছিলোঁ, য'ত আমি কেমেৰা বেছি টাইম কৰিব নোৱাৰিলোঁ, আৰু য'ত অকণমান জাষ্ট কিবা ভিডিঅ' বনোৱা গৈছে। তো তাহাঁতৰ ঘৰলৈ গৈছিলোঁ, ভিডিঅ' বনালোঁ। তো তাৰপিছত বলক এতিয়া মানে কি ইয়াৰে যিটো মানুহ আছিলে সেইটো নমাই দিয়া হৈ গ'ল, আমি যাই আছোঁ। আজি পুনৰ আহিছোঁ অসমৰ সুন্দৰ প্ৰকৃতি আৰু যাত্ৰাৰ কিছু বিশেষ মুহূৰ্ত আপোনালোকৰ লগত অনুভৱ কৰিবলৈ। আৰু মানে ইয়াতে কি হৈছিলে, ইয়াতে মানে কেমেৰা পূৰা লৰি আছিল, আৰু বৰ বেছি কথাও ক'ব পৰা নাছিলোঁ। তো এনেকৈ পূৰা যাই আছিলোঁ। গাইজ আমি এতিয়া ইয়াতে খাই ল'লোঁ চাহ, আৰু ইয়াৰ পিছত এতিয়া আমি যাই আছোঁ নলবাৰী। আৰু এতিয়া যদি চাই, এতিয়া আন্ধাৰ হৈছে লাহে লাহে, হ'লেও একো নাই বাৰু, যাই আছোঁ এতিয়া। গাইজ মানে কি হৈছে, আমি য'ত যাম নলবাৰী, তাতে মানে কি থিয়েটাৰ মানে কি আখৰা আছে, আমি আখৰা চাব পাম মানে বাৰু। আখৰা হয়, আখৰা আমি গৈ আছোঁ আখৰা ব্ৰহ্মপুত্ৰ থিয়েটাৰৰ। আপোনালোকক দেখুৱাম আমি কিছু মুহূৰ্ত ধৰে আখৰাত, আপোনালোকে চাই থাকক, স্কিপ নকৰিব। তো মানে আপোনালোকে চাই থাকিলে হ'ল। আৰু বাকী নলবাৰী আহি কেনে মানে কি বহুত ধুনীয়া লাগিছে। অকণমান ভাষাটো চেঞ্জ হৈছে, সেইটোৱে আচল কথা। গাইজ আগতে যে হ'লে কেনফালে দি কথা নাই, মানে ইয়াতে পূৰা আন্ধাৰ হৈছে, আৰু ইয়াতে এতিয়া বৰষুণ দি আছে বৰ্তমান, পূৰা বৰষুণ দি আছে। মানে নলবাৰী আমি এতিয়া যাই পোৱা নাই, বৰষুণ দি আছে। মানে ইয়াত কি হ'ল, এইটো আমি নলবাৰী পোৱাৰ আগত ইয়াতে আমি তিতি বুঢ়ী মানে অৱস্থা নাই, আৰু ইয়াতে লাইট নাই, আৰু ইয়াতে আমি ৰখিব লগা হ'ল। তো এইটো লাইফ মানে এতিয়া যাই আছোঁ, পূৰা ডাঙৰ বৰষুণ, বতাহ দি আছে। তো গাইজ এইটো হ'ল মানে কি নলবাৰী মেইন টাউন হৰি মন্দিৰ। তো দেখিছানে, মানে বহুত ডেভেলপ হৈছে আৰু ক'ব গ'লে, আৰু অহা টাইমত আৰু বেছি হ'ব। আৰু এতিয়া মানে কি বৰষুণ দিয়াৰ কাৰণে পূৰা পানী পৰিছে, আৰু আমিওতো আহিব পৰা নাছিলোঁ, এই জাষ্ট কমাৰ পিছত আহিছোঁ আৰু। আচ্ছা গাইজ, নলবাৰী এৰিয়াত যদি ইয়াতে মেইন টাউনৰ এইখিনিত আহিছে, ইয়াতে এইটো দেখিছেনে ঘড়ীটো, এইটো কোনে কোনে দেখিছে এবাৰ কমেণ্ট কৰিবচোন। আমি বৰ্তমান এইখিনি এৰিয়াত আছোঁ। এইটো যিটো দৈনিক ফল মূল বজাৰ আছে, এইটো মানে একচুৱেলি বস্তুটো কি হৈছে, মই ভিডিঅ' বনাবৰ কাৰণে মানে কি বাহিৰত যাব পৰা নাই। বাহিৰত যদি আপুনি চাই, মানে দেখিছেনে পূৰা বৰষুণ, পূৰা বৰষুণ দি আছে।
কিনকিনীয়া পূৰা বৰষুণ দি আছে, তাৰ কাৰণে মানে কি বাহিৰত যাব পৰা নাই। সেইটো কাৰণে মানে কি ভিতৰৰ পৰা মানে ভিডিঅ' বনাব লগা হৈছে। আৰু মোৰ লগত যিজন দাদাজন আহিছিল, দাদাজন গৈছে বাহিৰত, তো নাহাকলৈকে অকণমান ইয়াতে ৰখিব দিছে। আৰু এজন কোনোবা এজন আহিব, তো অহাৰ পিছত যাম একেলগে। তো ঠিক আছে গাইজ। আৰু মই মানে কি ইয়াতে বহি বহি এটা বস্তু নটিচ কৰিছোঁ হা, তো মানে যেতিয়া মানে গ্লাছৰ ওচৰত মোবাইলটো লৈ যাওঁ, তো এইটো এনেকৈ পূৰা জিলিক মিলিক হৈ যায়, দেখিছেনে? তো মানে পানী পৰি থকা দেখি গ্লাছত মানে এইটো ধুনীয়া ধুনীয়া লগা হৈছে, পূৰা এইটো জিলিক মিলিক হৈ আছে। গাইজ মই এতিয়া ৰখি আছোঁ ইয়াতে, নলবাৰীৰ এইটো নাজানো কি জেগা হয়, আৰু ইয়াতে ৰখি আছোঁ। আৰু ইয়াতে ৰাতিৰ দৃশ্য চাবনে, এইটো চাইডৰ পৰা পূৰা স্পীডত গাড়ীগিলা আহি আছে। আৰু এইটো চাইড ইয়াতে ধাবাত মানে কি কিবা এটা আনিব গৈছে, তো তাৰ কাৰণে জাষ্ট অকণমান ৰখিছোঁ। তাৰপিছত এইটো চাইডে গ'লে ফ্ৰেণ্ডজনৰ ঘৰ পাম, তো তাতেলৈকে এতিয়া যাই আছোঁ। বাকী যি হ'লেও ইয়াতে বৰ্তমান জাতি হৈছেতো, তো জল্দি জল্দি যাব লাগে, পূৰা স্পীডত গাড়ীগিলা আহি আছে। তো গাইজ ৰাতিপুৱা বৰষুণত ভিজি ভিজি আমি আহিলোঁ এইটো ৰাতিপুৱা মৰ্ণিং। আৰু যদি চাব যাওঁ, অসমৰ প্ৰতিটো পথৰে এটা কাহিনী থাকে, আৰু প্ৰতিটো গাঁৱৰে এটা অনুভৱ আছে। আজি সেই অনুভৱবোৰৰ সৈতে আপোনালোকৰ সৈতে এক ভাগ বতৰা কৰা কিছু মুহূৰ্ত। আৰু এয়া ৰাতিপুৱাৰ দৃশ্য। জীৱন যিমানেই ব্যস্ত নহওক কিয়, নিজৰ মাটিৰ সৌন্দৰ্য কেতিয়াও পাহৰিব নালাগে। আৰু আজিৰ এই অসমক আকৌ এবাৰ নতুন দৃষ্টিৰে। আৰু গাইজ মানে অসম মানে কেৱল এখন ঠাই নহয়, ই মানে এক আমাৰ অনুভৱ। মানে যিমানে চাওঁ মানে সিমানে আমাৰ ই এক নতুন ৰূপত দেখা যায়। তো এই সেউজীয়া দেখিছেনে, ৰাস্তাৰ মাজতো ফুল ফুলিছে, লগাই দিছে, আৰু সেউজীয়া পথ কৰি পেলাইছে। আৰু বেছি গাছ ৰুলে আৰু বেছি ধুনীয়া হয়। তো গাইজ মই নলবাৰী যাই কেনে তাতে ৰাতি থাকিলোঁ, আৰু তাতে বৰ বেছি ব্লগ বনোৱা নহ'ল, যিহেতু ৰাতি মানে বৰষুণ দি আছিল। আৰু ৰাতিপুৱাই পূৰা ৰঙিয়াকলৈকে আহি কেনে গড়েশ্বৰ আহি কেনে ট্ৰেইন ধৰি কেনে আকৌ এতিয়া আহিছোঁ মাজবাট। তো গোটাই ব্লগটো যদি চাইছে গমেই পাইছে ৰাতিপুৱা বৰষুণ দি আছিল। চ' গোটাই যদি ব্লগটো চাইছে, চ' থেংক ইউ। আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটোত যদি নতুন হয় তো ছাবস্ক্ৰাইব কৰিব। চ' থেংক ইউ।